Hey everyone, আশা ৰাখিছো আপোনালোক আটাই ভালে আছে। আজি শেয়াৰ কৰিব লৈছো মোৰ ভোট জলকীয়াৰ আচাৰ বনোৱা এটি ভিডিও। আহকচোন চাও মইনো কেনেকৈ ভোট জলকীয়াৰ আচাৰ বনালো। জলকীয়া কেইটা কিন্তু মই বজাৰৰ পৰা কিনা নাছিলো। এজন মোৰ বন্ধুৱে তেওঁ ঘৰত খেতি কৰে আৰু তেওঁ দিয়াত মই মানা কৰা নাছিলো আৰু আমাৰ এওঁ ভাল পায় ভোট জলকীয়া, সেইকাৰণে ঘৰত লৈ আহি এনেকৈ আচাৰ বনাই থলো। কাৰণ আচাৰ নবনালে জলকীয়াকেইটা বেয়া হৈ যাব। ইমান ধুনীয়া জলকীয়াকেইটা ডাঙৰ ডাঙৰ আৰু কাটিও খুব মজা পাইছোঁ মই। এই যে শব্দটো ওলাইছে কাটাৰ পিছত, কাটি কিনে এটা মাইণ্ড পিচ থাকে যে সেইটো পাইছোঁ আৰু বহুত ভাল লাগিছে কাটি। আৰু কিন্তু কাটাৰ পিছত মই যিটো শাস্তি খাইছোঁ সেইটো মইহে জানো। আৰু দুদিন ধৰি মোৰ হাতৰ মানে জ্বলা পোৰা শেষ হোৱা নাই, এনেকুৱা জ্বলিছে মোৰ। সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ, কেতিয়াবা ভোট জলকীয়া আচাৰ বনালে হেণ্ড গ্লভছ পিন্ধিহে কৰিব, এনেকৈ খালী হাতেৰে নহয়। মই পিছে প্ৰথমবাৰ বনাইছিলোঁ, এনেই বনাইছোঁ 4-5টা জলকীয়া দি কিনে মই তেলত ডুবাই থওঁ, কিন্তু এনেকৈ কাটি বনোৱা নাই। এইবাৰ প্ৰথমবাৰ বনালোঁ। কাটাৰ পিছত যিটো শাস্তি, একেবাৰে জম যাতনা আৰু এনেকুৱা হাত জ্বলিছে। এল'ভেৰা জেল, নাৰিকল তেল, ডেটল, হেণ্ড ৱাছ কি দিছোঁ। তাৰপিছত 2 দিন পিছতহে মোৰ এইবিলাক কমিছে। যা নহওক, জলকীয়াৰ আচাৰখিনি কিন্তু খাবলৈ বহুত টেষ্টি হৈছে আৰু আমাৰ এওঁ ভাল পায়, সেইকাৰণে বনাইছোঁ। একেবাৰে চিম্পুলভাৱে বনাইছোঁ। এনেকৈ তেলত দি কিনে অকণমান নিমখ সানি লৈছিলোঁ জলকীয়াকেইটাত। তেলখিনি অকণমান গৰম হ'ব দি কিনে উতলি কিনে মাছ নমাই দিছোঁ। একো মছলা দিয়া নাই ইয়াতে। দেখিবলৈ সঁচাই ইমান ধুনীয়া হৈছে নহয় জানো। তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ জলকীয়াখিনি মই 10 মিনিটমান উতলিব দিছোঁ আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত এটা ডাঙৰ বৈয়ামত এনেকৈ ভৰাই থলোঁ। আচাৰ বনালে, যিকোনো আচাৰ বনালে তেল অকণমান বেছি দিব লাগে, যাতে যিহৰে আচাৰ নবনায় সেইখিনি ডুব যাই থাকে। আৰু জলকীয়াখিনি মই ডুব যোৱাকৈ তেল দিছোঁ, যাতে ই বহুদিনলৈ টিকি থাকে। কমচে কম এবছৰটো যাব লাগিব। এয়া পূৰা এবছৰৰ কাৰণে তৈয়াৰ হৈ গ'ল মোৰ ভোট জলকীয়াৰ আচাৰ। আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ, শান্তিমতে থাকিব। বাই।